এটা বেয়া গুণ মানে কি হৈছে আজিকালি প্ৰায় মানুহৰ ক্ষেত্ৰত দেখা যায়। সেই গুণটো আপোনাৰ কি হৈছে সৰু ডাঙৰ সকলোৰে ক্ষেত্ৰত আপোনাৰ দেখিবলৈ পোৱা যায়। গুণটো হৈছে আপোনাৰ প্ৰকাষ্টিনেশ্যন, মানে আপোনাৰ ইংলিছত কয় সেইটো, আচলতে অসমীয়াত কোৱা হয় কিবা এটা কাম আপুনি ধৰি লওক পিছলৈ ঠেলি দিয়া। সেইটো আচলতে আজি এই প্ৰকাষ্টিনেশ্যন বা আপোনাৰ এই পিছলৈ ঠেলি দিয়া এই কাম মানে যিটো মই ক'ব বিচাৰিছোঁ, এইটো মোৰ জীৱনৰ ক্ষেত্ৰত আপোনাৰ কি প্ৰভাৱ পেলালে তাকে মানে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। মানে কি হৈছে মই এই গুণটো থকাৰ কাৰণে মোৰ কি হৈছে আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুতখিনি বাধা দিলে। মানে কি হৈছে এই বাধাখিনি মানে আপোনাৰ ক্ষেত্ৰতো হ'ব পাৰে বা আপোনাকো তেনেকুৱা ধৰণৰ বাধা দিব পাৰে, কিন্তু যদি আপোনাৰ এই গুণটো ধৰি লওক নাথাকে তেতিয়া আপুনি সেইখিনিৰ পৰা হাত সাৰিব পাৰিব। কিন্তু মোৰ ক্ষেত্ৰত যি ধৰি লওক আপোনাৰ বাধা দিলে তাৰ এই যিকেইটা বিষয়, সেই বিষয়কেইটা মই আপোনাৰ এই ভিডিঅ'টোত অলপকৈ আপোনাৰ কি হয় মানে থুলমূলকৈ আৰু দুআষাৰ কম। তাৰে আপোনাৰ বিষয় আপোনাৰ কি হৈছে আঠটা বিষয় ক্ৰমান্বয়ে ক'বলৈ যোৱাৰ আগতে মই এবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ নামটো বিকাশ বৰুৱা, আপোনালোকৰ মাজৰে এজন বন্ধু বা এজন শুভচিন্তক বুলি ভাবি লওক। মানে মই ভিডিঅ'টোত বনাই আপোনালোকৰ আগত এইবিলাক কথা কৈছোঁ যেতিয়া আপোনালোকৰ এজন শুভচিন্তক বুলিয়ে ভাবিব লাগিব বা এজন ভাল বন্ধু বুলিয়ে ভাবি লওক। বাৰু যি নহওক, মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টোত যি আঠটা যি মই আপোনাৰ বিষয় ক'ম, সেই বিষয়কেইটাৰ 8 নম্বৰ বিষয়টো কিন্তু অতি গুৰুত্বপূৰ্ণ। সকলো মাক দেউতাকে এই মানে 8 নম্বৰ যিটো বিষয় সেইটো শুনাটো প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি আপুনি মানে কি হয় শেষলৈকে চাব। গতিকে আহক বিষয়কেইটা মানে কি হয় আলোচনা কৰোঁ। প্ৰথমটো বিষয় হৈছে আপোনাৰ ইঞ্চুৰেঞ্চ। এতিয়া ইঞ্চুৰেঞ্চ ক'বলৈ গ'লে বহুত প্ৰকাৰৰ আছে। মই এই মোৰ ক্ষেত্ৰত যিটো মানে আপোনাৰ প্ৰভাৱ পেলালে সেই ইঞ্চুৰেঞ্চটো ক'ব বিচাৰিছোঁ আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ। মানে কি হ'ল মই আগৰ ভিডিঅ'ত অলৰেডি এটা ভিডিঅ'ত মই কৈছিলোঁ যে মোৰ নিজৰ মানে কি হয় অসুখ আছে, ধৰি লওক আপোনাৰ মোৰ চুগাৰ আছে, মানে মই ডায়েবেটিক পেচেণ্ট হয় ধৰি লওক। মানে কি হয় মোৰ অসুখটো হোৱাৰ আগৰ কথা ক'ব বিচাৰিছোঁ। মই যেতিয়া জব কৰি আছিলোঁ তেতিয়া আপোনাৰ কি হয় মোৰ বহুত মানে লগৰ আছিলে যি ধৰি লওক আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চৰ এজেণ্ট আছিলে। এতিয়া কি হয় ইঞ্চুৰেঞ্চ এজেণ্টবিলাকে আপোনাৰ যেনে হ'লেও এটা ধৰি লওক পলিচি খোলাবলৈ মানে কি কয় চেষ্টা কৰে। ময়ো ভাল লগৰ আছিলোঁ, ধৰি লওক মোৰ লগৰ তেনেকুৱা আছিলে এজেণ্ট, মোক কৈছিলে যে তই এটা হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি ল। কিন্তু মই তেতিয়া মানে কি হ'ল বস্তুটো এনেকুৱা নিচিনা মানে দেখালোঁ ইঞ্চুৰেঞ্চনো কি প্ৰয়োজন, দৰকাৰ নাই। মানে মই বস্তুটো মানে কি হয় হ'ব দে মই পাছত কৰিম এতিয়া নকৰোঁ, মই তেনেকৈ বুলি কৈ মই পিছলৈ ঠেলি দিলোঁ। মানে বস্তুটো প্ৰথম মই ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত কেলৈ গৈছোঁ, বৰ্তমান মানে কি হয় মোৰ স্বাস্থ্যৰ মানে বেমাৰক লৈ ৰিলেটেড যে, সেইটো কাৰণে মানে প্ৰথম এই পইণ্টটোকে কৈছোঁ। মানে সেই তেনেকৈ মানে কি হ'ল মই সেই বস্তুটো ঠেলি দিলোঁ। ঠেলি দিয়াৰ বিনিময়ত কি হ'ল এতিয়া মোৰ যেতিয়া অসুখটো হৈ যেতিয়া মই ট্ৰিটমেণ্টৰ কাৰণে ধৰি লওক মেডিকেল বা এনেকৈ প্ৰাইভেটত য'ত যেনেকৈ দেখাবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া মই গম পালোঁ যে মানে মোৰ যিখিনি খৰচা পাতি যিখিনি হৈছিলে বা মই বেলেগৰ পৰা সহায় লৈ যেনেকৈ ধৰি লওক মানে মোৰ ট্ৰিটমেণ্ট কৰালোঁ, এই বস্তুটোৰ ক্ষেত্ৰত যদি হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি থলোহেঁতেন মোৰ বহুতখিনি লাভ হ'লহেঁতেন। মানে কি হয় হয়তো মানে বহুতখিনি মই মানে সকাহ পালোঁহেঁতেন যদি কৰি থলোহেঁতেন, কিন্তু সেইটো মই নকৰাৰ এটা মানে কি হ'ল ভুল হ'ল। সেই ভুলটোৰ কাৰণে কি হ'ল মানে মই ভাবিলোঁ পাছত কৰিম দে, এতিয়া আৰু চাকৰি কৰি আছোঁ ক'তনো মোৰ ইঞ্চুৰেঞ্চৰ প্ৰয়োজন হ'ব, দৰকাৰ নাই, নাভাবিলোঁ ন বস্তুটো, পিছৰ কথাটো নাভাবিলোঁ। নভবাৰ কাৰণে আপোনাৰ সেইটো প্ৰব্লেম হ'ল আচলতে। সেইটো কাৰণে মানে কি হ'ল মোৰ ফালৰ পৰা মানে মই প্ৰথম মানে এইটোকে গুৰুত্ব দিওঁ যে মানে গুৰুত্ব দিবলগীয়া বিষয়ৰ ক্ষেত্ৰত কৈছোঁ। আজিকালি মানুহৰ মানে কি হ'ল বেমাৰ আজাৰ প্ৰায় হ'বলৈ ধৰিছে, মানে বেমাৰ নথকা মানুহৰ নায়েই। আৰু বেমাৰবোৰ মানে আপোনাৰ ভয়ানকছে ভয়ানক। চুগাৰ প্ৰেছাৰ একদম কমন আজিকালি প্ৰায় মানুহৰে আছে। তাৰপিছত মানে ধৰি লওক আজিকালি বহুত মানে বেমাৰ আগৰ তুলনাত মানে আজিকালি বেমাৰৰ সংখ্যাটো বহুত বাঢ়ি গ'ল। আৰু তাৰ কাৰণে মানে কি হ'ল মানুহৰ হেল্থ ইঞ্চুৰেঞ্চ কৰাটো প্ৰয়োজনীয়। সেইটো কাৰণে মোৰ প্ৰথম পইণ্টটো মানে বিষয়টোৱে হৈ গৈছে আপোনাৰ মেডিকেল ইঞ্চুৰেঞ্চ। আৰু এই ইঞ্চুৰেঞ্চৰ লগতে মানে কি হয় ইঞ্চুৰেঞ্চৰ ভিতৰতে কৈ থৈছোঁ আজিকালি মানে কি হয় টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থোৱাটো ভাল। টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থ'লে আপোনাৰ বেনিফিট একো নহয়, কিন্তু ভগৱানে কৰাত মানে নহওক তেনেকুৱা এটা কিবা এটা যদি আপোনাৰ হ'বলগীয়া থাকে, ধৰি লওক আকস্মিক বস্তুটো কোনো ধৰিব নোৱাৰে, যদি হৈ যায় তেতিয়া আপোনাৰ সেই টাৰ্ম ইঞ্চুৰেঞ্চটোৱে আপোনাৰ বহুত সহায় কৰিব, যিটো আপোনাৰ
আপোনাৰ ধৰি লওক কিবা এটা হৈ যোৱাৰ পাছত আপোনাৰ পৰিয়াল বা আপোনাৰ ঘৰৰ মানুহৰ ক্ষেত্ৰত লাভদায়ক হ'ব মানে, সেইটো কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চ কৰাটো অলপ প্ৰয়োজনীয়। বাকী লাইফ ইঞ্চুৰেঞ্চৰ কথা মই নকওঁ, কিন্তু মানে টাৰ্ম ইঞ্চুৰেঞ্চটো মই মোৰ ফালৰ পৰা প্ৰিফাৰ কৰোঁ। আৰু এটা কথা কি, আজিকালি সকলোৰে বাইক গাড়ী সেইবিলাক আছে, গতিকে মানে কি মানুহৰ যেনেকৈ ইঞ্চুৰেঞ্চ কৰিব লাগে, ধৰি লওক যেনেকৈ মই এতিয়া ক'লোঁ হেল্থ ইঞ্চুৰেঞ্চ বা আপোনাৰ টাৰ্ম ইঞ্চুৰেঞ্চ যেনেকৈ কৈছোঁ, আপোনাৰ গাড়ী বাইক যি আছে সেইবিলাকৰ ক্ষেত্ৰতো আপোনাৰ কি হৈছে ইঞ্চুৰেঞ্চ কৰি থোৱাটো ভাল। মানে কেলৈ মানুহৰ যেনেকুৱা একেহে আৰু ধৰি লওক গাড়ী মটৰো কেতিয়া কি হ'ব লগা আছে কোনেও নাজানে, এক্সিডেণ্ট কেতিয়াবা ঘপকৈ হৈ যাব পাৰে, সেইটো কাৰণে মানে কি হয় ইঞ্চুৰেঞ্চ কৰি থোৱাটো ভাল। আৰু আজিকালি ধৰি লওক আপোনাৰ পুলিচৰ চেকিং যেনেকুৱা ধৰণৰ এই কাগজ পত্ৰ চাই ধৰি লওক আপোনাৰ প্ৰথম এইবোৰ ইঞ্চুৰেঞ্চ পলিউশ্যন সেইবিলাকে চাই, গতিকে মানে কি হয় এইবোৰ কাম পিছলৈ ঠেলিব নালাগে, মানে আপুনি কি হয় লগৰ কাম লগতে কৰি থোৱাটো ভাল। তাৰপিছত দ্বিতীয়তে হৈ গ'ল আপোনাৰ ছেভিংছ। আগতে চাকৰি কৰি আছিলোঁ মই, বা আপোনাৰ দোকানতো ধৰি লওক মই চেলছমেন হিচাপে ধৰি লওক যেনেকৈ আজিকালি ধৰি লওক দোকানত থাকে ন চেলছমেনবিলাক, চেলছ বয়, তেনেকৈ ময়ো আছিলোঁ ধৰি লওক, বা মই যেনেকৈ প্ৰাইভেট জবো কৰিছিলোঁ কোম্পেনীত। মানে কি হয় সেইবোৰ কৰি থাকোঁতে মানে কি হ'ল পইচা পাই আছোঁ, ঘৰত খৰচা পাতি যি কৰিব লাগে কৰিলোঁ, বাকী নিজৰ মানে যি পইচা থাকিলে সেইখিনি পইচা ধৰি লওক খাই বৈ মানে মস্তি কৰি ধৰি লওক মই উৰুৱাই দিলোঁ। মানে কি হ'ল মই পাছৰ কথাটো নাভাবিলোঁ, মই ছেভিংছ নকৰিলোঁ। হ'ব দে পাছত কৰিম, এতিয়া থাকিবলৈ মানে প্ৰত্যেক মাহে মই যদি কোনোবা এটা মাহত ছেভিংছ কৰিম বুলি ভাবোঁ, থিংকিং মনত এনেকুৱা আহে এই মাহত নকৰোঁ নেক্সট মাহত কৰিম, মানে বস্তুটো মই পিছলৈ ঠেলি দিওঁ। সেই পিছলৈ ঠেলোতে মানে কি হ'ল মোৰ আজিলৈকে কোনো দিনাখনে মানে ছেভিংছ বুলিবলৈ আজিৰ ডেটতো একোৱেই নাই। মানে কি হ'ল ছেভিংছ কৰা নহ'লে পিছলৈ ঠেলি দিয়াৰ কাৰণে মানে বস্তুটো অৱহেলাৰ দুখত থাকি গ'ল। আৰু আজিৰ ডেটত ধৰি লওক মই দোকান এখন খুলিলোঁ, এতিয়া মোৰ দোকানৰ আশে পাশে ধৰি লওক 4-5খন দোকান আছে, যিবোৰ দোকান দেখিলে আপোনাৰ মানে ইমান ভাল লাগে, বস্তু পাতিয়ে সামগ্ৰীয়ে মানে ভৰপূৰ। এতিয়া মোৰ যদি নিজৰ ছেভিংছ এটা থাকিলেহেঁতেন তেতিয়া হয়তো মই নিজৰ ব্যৱসায় ক্ষেত্ৰত আপোনাৰ কি হয় সেই পইচাখিনি মানে ধৰি লওক মই বস্তু পাতিয়ে মই ভৰাব পাৰিলোঁ, যিটো এতিয়া ধৰি লওক মোৰ দোকানখন মানে সম্পূৰ্ণ নহয়, ধৰি লওক আপোনাৰ 20% মোৰ দোকানখনত বস্তু আছে, ধৰি লওক 80%ই নাই, ধৰি লওক সেই 80% নহ'লেও মই ধৰি লওক মোটামুটি মই 20 নহ'লেও মই 20%ৰ পৰা ধৰি লওক মই 70-80% যদি মই ফিল আপ কৰিব পাৰিলোঁহেঁতেন, ধৰি লওক মোৰ দোকানখনৰ চেলটো যেনে হ'লেও ভাল হ'লহেঁতেন। সেইকাৰণে কি হয় ছেভিংছটো লাগে। আৰু মানুহৰ কি ছেভিংছটো কাৰ কেতিয়া কি হৈ যায় কোনেও নাজানে, প্ৰয়োজন পইচা মানুহৰ মানে হয়েই, গতিকে ছেভিংছটো প্ৰয়োজনীয়। সেইটো কাৰণে মানুহে কি হয় এই ছেভিংছটো কৰিব লাগে, যিটো মই কৰা নাছিলোঁ, নকৰাৰ কাৰণে মোৰ অলপ কি হয় মই আগুৱাই যোৱাৰ ক্ষেত্ৰত মানে বহুত বাধা আনিলে। 3 নম্বৰ বিষয়টো ক'ব বিচাৰিছোঁ, সেইটো হৈ গৈছে আপোনাৰ মানে বিল বা আপোনাৰ EMI। এতিয়া বিল বা EMI ক্ষেত্ৰত কি ক'ব বিচাৰিছোঁ, মানে কি হয় মই ঘৰৰ দায়িত্ব লোৱা এজন ল'ৰাৰ কাৰণে মই কথাটো ক'ব বিচাৰিছোঁ। আজি মোৰ ঘৰত ধৰি লওক আপোনাৰ ইলেক্ট্ৰিচিটি বিল, আজি ইলেক্ট্ৰিচিটি বিলটো ধৰি লওক মই যদি টাইম টু টাইম দি থাকোঁ, তেতিয়া কি হয় মোৰ অসুবিধা নহয়। মানে কি হয় মোৰ জীৱনৰ ক্ষেত্ৰত সেইটো এটা মানে মোৰ ভুল হৈছিলে, যিটো বস্তু মই পিছলৈ ঠেলি দিছিলোঁ। মানে পাছত শুধৰণি হ'ল, মানে মোৰ 2-3 বাৰ তেনেকুৱা মানে কণ্ডিশ্যন হৈছিলে আচলতে। যেতিয়া আপোনাৰ লাইটৰ বিলটো আহে, মই ডিউ ডেটটোৰ মতে পইচাটো নিদিয়াৰ কাৰণে আপোনাৰ কি হৈছিলে, আপোনাৰ মোৰ অকণমান অসুবিধা হৈছিলে। কি হৈছিলে, মই মানে যেতিয়া বিলটো আহে ধৰি লওক আহিলত মই এই মাহত নিদিওঁ নেক্সট মাহত দিম, মানে বস্তুটো পিছলৈ ঠেলি দিছিলোঁ। পিছলৈ ঠেলি দিয়াৰ বিনিময়ত কি হ'ল, মোৰ বিলটো ধৰি লওক য'ত মানে এমাহৰ যিটো বিল আছিলে ধৰি লওক মোৰ ডবল আহিলে, ডবল অহাৰ লগে লগে মোৰ ধৰি লওক দিবলৈ অকণমান অসুবিধা হ'ল। কাৰণ কেলৈ মই ধৰি লওক কৈছোঁৱে মোৰ মানে ইমানো ধৰি লওক দোকান বোলে বৰ ভাল চলে তেনেকুৱা নহয়, ধৰি লওক মোটামুটি চলে। ধৰি লওক কিছুমান ঘৰুৱা খৰচা পাতিও থাকে, চবৰ লগত ধৰি লওক আপোনাৰ মিলি চলিব লাগিবতো, গতিকে মানে সেই কণ্ডিশ্যনবিলাকৰ কাৰণে কি হ'ল মোৰ তেনেকুৱা এটা ভুল হৈছিলে, যিটো মই ধৰি লওক আপোনাৰ এই পাছত অকণমান প্ৰব্লেমত পৰিছিলোঁ। কিন্তু পাছত যেনিবা সেইটো হ'ল, তেনেকুৱা মোৰ 2-3 বাৰমান হ'ল মানে বিল মানে ঠেলি দিয়াৰ বিনিময়ত মানে বাঢ়ি গৈছিলে। সেইটো আপোনাৰ ক্ষেত্ৰতো হ'ব পাৰে, গতিকে আপুনিও তেনেকুৱা ধৰণৰ বস্তুটো কি হয় পেণ্ডিং নাৰাখিব, পিছলৈ ঠেলি নিদিব, লগৰ কাম লগতে কৰি যোৱাটো ভাল। যিটো ডেট থাকে ডেটৰ মতে ক্লিয়াৰ কৰি দিয়াটো ভাল, মানে সেইবোৰৰ ক্ষেত্ৰত মানে কি হয় বাচি থাকে। আৰু তেনেকৈ ধৰি লওক আপোনাৰ কেতিয়াবা মায়ে এনেকুৱা হয় মোবাইলৰ ৰিচাৰ্জটো কৰি দিবিচোন, হ'ব পাছতকৈ কৰি দিম বুলি কৈ সেইটো তেনেকৈ থাকি যায়। ধৰি লওক পাছত আকৌ মায়ে গালি এটা দিলতহে মনত পৰে যে ৰিচাৰ্জ এটা কৰিবলৈ কৈছিলে, তেনেকুৱা। তাৰপিছত আপোনাৰ কি হয় আজিকালি আকৌ বহুতৰ আপোনাৰ এনেকুৱা বাইক গাড়ী এইবিলাক আকৌ EMI দিবলগীয়া থাকে নহয়। সেই তেনেকুৱা EMI দিয়াৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব। এনেকুৱা নকৰিব যে এই মাহত নিদিওঁ অহা মাহত একেলগে মিলাই দিম, তেনেকুৱা নকৰিব। মানে
তেনেকুৱা কৰিলে কি হয়, বিপদত আপুনি পৰিব। মানে ধৰি লওক আপোনাৰ যিটো EMI আছে লগত আকৌ আপোনাৰ আৰু এটা মাহৰ যুগ যেতিয়া হৈ যাব, লগতে আপোনাৰ ইণ্টাৰেষ্ট, বহুত মানে প্ৰব্লেমত পৰি যাব, কাৰণ পিছৰ কথাটো কোনেও নাজানে কেতিয়া কি হ'ব ধৰি লওক। গতিকে সেই বস্তুটো নকৰিব। আৰু আপোনাৰ কিছুমান যদি আজিকালি ধৰি লওক বহুতৰ লোন লোৱা থাকে, ময়ো তেনেকৈ দোকান বনাবৰ সময়ত ধৰি লওক লোন লৈছিলোঁ। এইটো ক্ষেত্ৰতো মোৰ অকণ অসুবিধা হৈছিলে। মানে কি হয়, তেনেকৈ মই লোন দিওঁতে আপোনাৰ প্ৰব্লেম হৈছিলে EMI দিওঁতে। তাৰপিছত এবাৰ আপোনাৰ প্ৰায় মই তেনেকৈ 1300-1400 মান টকা এক্সট্ৰা ভৰিছোঁ। মানে বস্তুটো মই নিদিলোঁ সময়ত, ঠেলি দিলোঁ পিছলৈ ঠেলি দি পাছত 1300 টকা মানে সেইটো বৰঙণি এটা এক্সট্ৰা দিছোঁ, তেনেকুৱা। গতিকে এইবিলাক বস্তুৰ পৰা মানে কি হয়, সাৱধান হৈ থাকিব। কেতিয়াবা এনেকুৱাও হয় আপোনাৰ, মই এতিয়া প্ৰথমতে ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত ক'লোঁ, ইঞ্চুৰেঞ্চত আপোনাৰ প্ৰিমিয়াম দিয়াৰ ক্ষেত্ৰতো বহুতে পেণ্ডিং ৰাখে। তেনেকুৱা সেইবোৰ নাৰাখিব। মানে যিবোৰ বস্তু আপোনাৰ কি হয়, পেণ্ডিং ৰাখিলে পাছত প্ৰব্লেমত পৰে, ধৰি লওক পৰিব লগা হয়। গতিকে সেইবিলাক নকৰিব। মানে সেইবোৰ টাইম টু টাইম ক্লিয়াৰ ৰখাটো ভাল। 4 নম্বৰ বিষয়টো হৈছে আপোনাৰ নিজকে ফিজিকেলি ফিট নৰখা। মানে কি হয়, আগতে মই বৰ চিন্তা কৰা নাছিলোঁ নিজৰ ফিজিকেলটোক লৈ, মানে নিজৰ দেহাটোক লৈ বুলি কৈছোঁ। আপোনাৰ কেছটো কি হ'ল, তেতিয়া মই এইবোৰ এক্সাৰচাইজ কৰা এইবিলাক ভবা নাছিলোঁ। কিন্তু আজিৰ ডেটত মানে ভাবিবলৈ বাধ্য। তেতিয়া মানে কি হয়, এইবিলাক নকৰোঁচোন, পাছতহে কৰিম, আগতে তেনেকুৱা আছিলে। এতিয়া জিমলৈ নাযাওঁ। ধৰি লওক মই জিমলৈ গৈ পোৱা নাছিলোঁ বাৰু, বা যি নহওক, কোনোবা মোৰ লগৰ যদি গৈছিলে, ধৰি লওক মোক যদি সুধিছিলে, নাযাওঁ মই পাছতহে, এতিয়া জিমত জইন নকৰোঁ, পাছতহে জইন কৰিম। বা কোনোবাই যদি খোজকাঢ়িবলৈ লগ দিছিলে, ব'ল খোজকাঢ়িবলৈ যাওঁ, নাযাওঁ, মই পাছতহে যাম। পাছত যাম মানে সেইটো পাছত কেতিয়াও নাহে। গতিকে মানে মোৰ ক্ষেত্ৰত সেইটো এটা মই ফিজিকেলি ফিট নিজকে ৰখা নাছিলোঁ। সেইটো মোৰ এটা ভুল বিষয় আছিলে। আৰু আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ আছে, সেই বস্তুটো নকৰিব। মানে কি হয়, এটলিষ্ট খোজকঢ়া, দৌৰা, বা আপোনাৰ ধৰি লওক মেডিটেশ্যন, মানে য়োগা কৰা, বা আপোনাৰ ধৰি লওক জিমলৈ যোৱা, তেনেকুৱা এইবোৰ যিবিলাক সৰু কৰিব পৰা হয়, সেইবিলাক কৰক, অভ্যাস কৰক। আৰু এইবিলাক অভ্যাস কৰোঁতে আপোনাৰ মানে কি হয়, পাছত নিজে দেখিব আপোনাৰ অট'মেটিক মন যাব, মানে হেৰি যাবলৈ, বা খোজকাঢ়িবলৈ হওক বা জিমলৈ মানে মন যাব। গতিকে সেই বস্তুখিনিৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব। 5 নম্বৰ বিষয়টো আছিলে মোৰ, মানে মই খোৱা বোৱাৰ ক্ষেত্ৰত বৰ বিশেষ টাইম মেইনটেইন কৰা নাছিলোঁ। মানে কি হয়, মানে মই ধৰি লওক ব্ৰেকফাষ্ট কৰিলোঁ, বা আপোনাৰ লাঞ্চ কৰিলোঁ, ডিনাৰ, এইকেইটা ক্ষেত্ৰত মানে কোনো টাইম নাছিলে। টাইম মানে কি হয়, ৰাতিপুৱা ব্ৰেকফাষ্টটোৰ ক্ষেত্ৰত বাৰু অলপ কিবা এটা ধৰি লওক এডজাষ্ট হৈ যায় বাৰু, সেইটো টাইম। কিন্তু মানে লাঞ্চ কৰাৰ ক্ষেত্ৰতো আপোনাৰ কেতিয়াবা এনেকুৱা হয়, মোবাইলটো পিটিকি থাকোঁতে মানে কি হয়, আজিকালি মোবাইলত ধৰি লওক ৰিলচ চোৱা, ধৰি লওক স্ক্ৰলিং কৰোঁতে আপোনাৰ 10 মিনিটত গৈ আপোনাৰ সেইটো ধৰি লওক 1 ঘণ্টা লাগেগৈ। মানে কি হয়, মোবাইলটোক লৈ ইমান ব্যস্ত হৈ যাওঁ, খোৱা টাইমটো আমি কি হয়, পাহৰি যাওঁ যে ভাত উলিয়াই থোৱা আছে, ধৰি লওক খাবগৈ লাগে টাইমত, সেইটো বস্তু গুৰুত্ব নিদিওঁ। বা কোনোবা লগৰ আহিলে, লগৰ লগত কথা পাতি থাকিলোঁ, ইমানেই কথাত মানে মজগুল হৈ থাকিলোঁ যে খাব লাগে সেইটো বস্তু পাহৰি যাওঁ। বা কোনোবাই লগ ধৰিলে ক'ৰবালৈ গুচি গ'লোঁ, ফচককৈ নাভাবিলোঁ যে এতিয়া মোক খাবলৈ মানে খোৱা টাইম, আচলতে এই টাইমটোত মই যে যাব নালাগে, খাই বৈ মই নিজে হেৰি হ'ব লাগে, সেই বস্তুটো গুৰুত্ব নিদিলোঁ। মানে তেনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ কাৰণে কি হয়, আপোনাৰ আজিকালি মানুহৰ প্ৰায়বিলাকৰ আপোনাৰ গেছৰ প্ৰব্লেম থাকে। খোৱা বোৱা টাইম টেবুল মেইনটেইন নকৰাৰ কাৰণে গেছৰ খুব প্ৰব্লেম হয়। মোৰো আপোনাৰ কি হৈছিলে, সেই গেছৰ প্ৰব্লেম, এতিয়াও আছে গেছৰ প্ৰব্লেম। সেইটো মানে নিজে বেমাৰটো চপাই লোৱা হ'ল, মানে এই গেছৰ প্ৰব্লেমটো। এতিয়া ধৰি লওক মই তাৰ কাৰণে কুহুমীয়া পানী চানী ধৰি লওক খাবলৈ ধৰিলোঁ, বা মানে খোৱা টাইম টেবুল ধৰি লওক আপোনাৰ এটা নিৰ্দিষ্ট টাইম হেৰি কৰিলোঁ, মানে মিলাই চলিছোঁ, নিৰ্ধাৰণ কৰি চলিছোঁ আচলতে। কিন্তু আগতে সেইটো বস্তু কৰা নাছিলোঁ, যিটোৱে মোৰ ধৰি লওক আপোনাৰ অকণমান মানে নিজৰ ক্ষেত্ৰত বাধা দিছিলে মানে। আৰু সেইটো বস্তু এতিয়া নিজকে সলনি কৰিছোঁ। আৰু মানে আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কিবা ধৰি লওক আপোনাৰ খোৱা বোৱা টাইম টেবুলত খেলি মেলি আছে, ধৰি লওক সেই বস্তুটো এটা নিৰ্দিষ্ট টাইম মেইনটেইন কৰক, তেতিয়া আপোনাৰ নিশ্চয় ভাল হ'ব। আৰু বিশেষকৈ মানে কি হয়, মই ক'লোৱে নহয়, আজিকালি গেছৰ সমস্যাটো প্ৰায় মানুহৰ আছে। গতিকে আপোনাৰো যদি গেছৰ সমস্যা আছে, গতিকে সেই খোৱা বোৱা টাইমটো অলপ মানি চলক। আৰু আপোনাৰ যদি কিবা বেয়া বস্তু খোৱাৰ অভ্যাস আছে, সেইবিলাক ত্যাগ কৰক। মানে ধৰি লওক আপোনাৰ থাকে বহুতৰে আপোনাৰ ড্ৰিংকছ কৰা, মানে স্মকিং কৰা, বা আপোনাৰ গুটখা খোৱা, তেনেকুৱা ধৰণৰ সেইবিলাক থাকে। বহুতে আপোনাৰ কি কৰে, আজি নাখাওঁ, আজি খাইছোঁ আৰু কাইলৈৰ পৰা নাখাওঁ, বা এনেকুৱা হয় নতুন বছৰ আৰম্ভণি হ'লে এবছৰৰ পৰা নাখাওঁ, অহা বছৰৰ পৰা নাখাওঁ, বা কাইলৈৰ পৰা নাখাওঁ, বা অহা মাহৰ পৰা নাখাওঁ, বা অহা সপ্তাহৰ পৰা নাখাওঁ, মানে তেনেকুৱা বহুত হেৰি কৰে, কয় মানে, কিন্তু কয় যদিও ৰাখিব নোৱাৰে কথাষাৰ। মোৰো তেনেকুৱা আছিলে।
মোৰ তেনেকুৱা কিছুমান ধৰি লওক বেয়া অভ্যাস আছিলে খোৱা, আৰু মই সেইবোৰ মানে কি হয় পাছলৈ ঠেলিছিলোঁ, আজি খাওঁচোন, কাইলৈৰ পৰা নাখাওঁ বা পৰহিলৈৰ পৰা নাখাওঁ বা অহা মাহৰ পৰা নাখাওঁ বা অহা নতুন বছৰৰ পৰা নাখাওঁ, তেনেকুৱা ধৰণৰ কিছুমান আছিলে সেই পিছলৈ ঠেলি দিয়াৰ মানে গুণটো। সেই গুণটোৰ কাৰণে কি হৈছিলে, মোৰ নিজৰ ধৰি লওক মানে স্বাস্থ্যৰ ক্ষেত্ৰতো অৱনতি ঘটিছিলে বা আপোনাৰ ধৰি লওক পইচা পাতিও বৰবাদ, কাৰণ এইবিলাক বস্তু খাই আপোনাৰ লাভ একো নাই, আপোনাৰ স্বাস্থ্যৰ ক্ষতি আৰু আপোনাৰ পইচা বৰবাদ। সেইকেইটা পইচাই যদি আপুনি ধৰি লওক কিবা এটা মানে বেংকতে যদি ৰাখে, তেতিয়া আপোনাৰ কামত দিব, মানে সেইকেইটা পইচা পাছলৈ কিবা এটা আপুনি ভাল ব্যৱহাৰ কৰিব পাৰিব, কিন্তু এইটোৰ পৰা আপোনাৰ একো লাভ নহয়। গতিকে এনেকুৱা ধৰণৰ অভ্যাসবিলাক বাদ দিব লাগে, মানে এইটো বহুতেই বেয়া অভ্যাস। তাৰপাছত আৰু কিছুমান আছে ধৰি লওক আপোনাৰ এতিয়া এইটো মোৰ ক্ষেত্ৰত বুলিয়ে নহয় বা আপোনাৰ ধৰি লওক বহুতৰ ক্ষেত্ৰত থাকিবও পাৰে, মোৰো অকণমান কম বেছি পৰিমাণে আছিলে, বৰ বেছি নহয় ধৰি লওক, সেইটো কাৰণে লাষ্টৰ ফালে থৈছোঁ। জব কৰা আৰু বিজনেছৰ ক্ষেত্ৰত ধৰি লওক মানে কি হয়, জব কৰোঁতে কেতিয়াবা এনেকুৱা হয় আপোনাৰ, কেতিয়াবা মানে কি হয় ৰাতিপুৱা উঠোঁতে মেলোতে দেৰি হৈ যায়, কিবা এটা ধৰি লওক আমি নিজকে এক্সকিউজ দেখাই বা আপুনি ধৰি লওক কোম্পানীৰ বছকে এক্সকিউজ দেখাই মেলি, আজি বছ মোৰ গাটোহে ভাল নহয়, কিবা নহয়, তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম দেখাই মেলি ধৰি লওক আপোনাৰ কামটোলৈ যোৱা নহয়। গতিকে সেইবোৰ ক্ষেত্ৰত কি হয়, আপোনাৰ কেতিয়াবা এনেকুৱা কণ্ডিশ্যন আহি যায়, সদায়তো তেনেকুৱা এক্সকিউজ নহয় ন, আপোনাৰ কেতিয়াবা এনেকুৱা হৈ যায় ধৰি লওক এবচেণ্ট দি দিয়ে, এবচেণ্ট দিলে আপোনাৰ নিজৰ লছ, আপোনাৰ পইচা ধৰি লওক কাটি দিয়ে, দৰমহাটো যেতিয়া পাব আপোনাৰ সেই দিনটোৰ সেই হাজিৰাটো ধৰি লওক কাট খাই যায়, আপোনাৰ লাগিলে সেইটো হাজিৰা 300 হওক বা 500 হওক, যদি আপোনাৰ দিনটো 500 টকা এটা কাটি দিয়ে, আপোনাৰ ধৰি লওক যথেষ্ট এটা লছ বুলিয়ে ধৰি লৈছোঁ। ঠিক তেনেকৈ দোকানীৰ ক্ষেত্ৰতো আপোনাৰ কি হয়, মইতো বাৰু এতিয়া দোকানৰ ক্ষেত্ৰত সেইটো বস্তু কেতিয়াও নকৰোঁ, মানে কি হয় কিছুমান দোকানীয়ে হয়তো তেনেকুৱা কৰিব পাৰে, মানে কি এলাহত দোকানখন খুলিবলৈ যাবলৈ বেয়া পায়, আৰু এতিয়া বিশেষকৈ গৰম দিনত আপোনাৰ কি হয়, বহুতে মানে নাযাওঁচোন, অকণমান দেৰিকৈ যাম, অকণমান বা পাছবেলাহে খুলিম, আগবেলা নুখোলোঁ, তেনেকুৱা ধৰণৰ কৰিব নালাগে। মানে কি হয়, দোকান নিয়মিত খুলিব লাগে, টাইম মেইনটেইন কৰিব লাগে। কাষ্টমাৰো কেতিয়াবা মানে কি হয়, আমুক দোকানখন ইমান টাইমৰ পৰা ইমান টাইমলৈ খোলা থাকে বা ইমান টাইমত গ'লে মানুহজনক লগ পোৱা যাব, তেনেকুৱা এটা ধৰি লওক কাষ্টমাৰৰ বিশ্বাসত আহে। যদি তেনেকুৱা ধৰণৰ ধৰি লওক মানে বন্ধ পায়, তেতিয়া আপোনাৰ কি হয়, বিশ্বাস এটা হেৰাই যায়, তেতিয়া সেই দোকানখনলৈ কি হয়, আমুকৰ দোকানখন আজি দুদিনমান দেখোন এইটো টাইমত গৈছোঁ বন্ধে আছে, তালৈ নাযাওঁগৈ বোলে, বেলেগলৈকে যাওঁ, কিবা এটা বস্তু ধৰি লওক আনিব লগা আছিলে, যিটো আপোনাৰ দোকানত পাই ধৰি লওক, কিন্তু আপোনাৰ সেই কণ্ডিশ্যনটোৰ কাৰণে কি হ'ল, তেওঁলোক নগ'লে ধৰি লওক, কিন্তু আপুনি সেইদিনাখন আকৌ দোকানলৈ আহিছিলে বা আপোনাৰ সেইটো টাইমত দোকান খোলা আছিলে, কিন্তু আপোনাৰ আগৰ 2-3 দিনৰ অভ্যাসটোৱে কাষ্টমাৰৰ থিংকিং এনেকুৱা আনি দিলে যে এইটো সময়ত গ'লে নেপাম। গতিকে মানে কি হয়, এইটো ক্ষেত্ৰত সেইটো কাৰণে এই বিষয়টোৰ ক্ষেত্ৰত মানে কি অকণমান গুৰুত্ব দিব লাগে। আৰু মোৰো সেই মানে কি হয়, কামৰ ক্ষেত্ৰত অলপ হৈছিলে, আৰু বৰ বেছিও নহয়, কিন্তু মই প্ৰায় অলপ কৰিছিলোঁ, টাইমত যাবলৈকে চেষ্টা কৰিছিলোঁ, ধৰি লওক কাম ক্ষতি কৰা নাছিলোঁ, কিন্তু কেতিয়াবা হৈছিলে দেই, মানে কি হয়, মানুহ ভুল হয়ে স্বাভাৱিক, ধৰি লওক মানুহ মাত্ৰে ভুল, মোৰ তেনেকুৱা এটা হৈছিলে। আৰু লাষ্টৰ যিটো পইণ্ট, 8 নম্বৰ পইণ্ট, সেইটো আপোনাৰ মাক দেউতাকসকলে অকণমান গুৰুত্ব দিব। আজিকালি মানে কি হয়, ল'ৰা ছোৱালীবিলাকৰ আপোনাৰ মানে কি হয়, বহুতে মানে কি হয়, স্কুললৈ যাবলৈ বেয়া পায়, আপোনাৰ আজি বোলে গৰম, আজি বোলে ঠাণ্ডা, আজি বোলে বৰষুণে দিছে, তেনেকুৱা ধৰণৰ বহুতখিনিয়ে ধৰি লওক এক্সকিউজ দেখাই মেলি আপোনাৰ ল'ৰা ছোৱালী কি হয়, স্কুললৈ নাযায়। কিন্তু স্কুললৈ নগ'লে যে আপোনাৰ সেইটো এটা দিন ক্ষতি হৈ যায়, আৰু সেই ক্ষতি হৈ যোৱাৰ বিনিময়ত যে সেইদিনাখন ছাৰ বাইদেউসকলে যিটো বুজায়, সেই বিষয়টো যে আকৌ নেক্সট দিনাখন আকৌ আপুনি গৈছে বুলি যে আপোনাক এক্সট্ৰাকৈ বুজাব, তেনেকুৱা ধৰণৰ কণ্ডিশ্যনটো নাথাকে। গতিকে সেই পঢ়া শুনাৰ ক্ষেত্ৰত সেইটো বস্তু নিজে অলপ বাছি মানে কি হয়, কৰিব লাগে, মানে ক্ষতি কৰিব নালাগে। যদি আপোনাৰ মানে কিবা অত্যন্ত জৰুৰী বোলে, তেতিয়া বেলেগ কথা, এনেই অদৰকাৰীত মানে সেইটো বস্তু কৰিব নালাগে। আৰু আজিকালি ল'ৰা ছোৱালীয়ে মানে কি হয়, এই মোবাইল পিটিকি সেইটোত অলপ বেছি ব্যস্ত থাকে, তেনেকুৱাত মানে কি হয়, ল'ৰা ছোৱালীয়ে খোৱা বোৱা ক্ষেত্ৰতো ধৰি লওক আপোনাক গুৰুত্ব নিদিয়ে, সেইটো কাৰণে কি হয়, মোবাইলটো অলপ ধৰি লওক আপোনাৰ লিমিটেড ইউজ কৰিব লাগে। খেলা ধূলাৰ ক্ষেত্ৰতো আপোনাৰ এটা নিৰ্দিষ্ট নিয়ম মানি চলিব লাগে, ৰুটিন মতে চলিব লাগে। এনি টাইম যেতিয়াই তেতিয়াই খেলা ধূলা নহয়, ধৰি লওক পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে, খোৱা বোৱাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। তাৰপাছত ধৰি লওক আপোনাৰ স্কুলত ছাৰ বাইদেউসকলে ধৰি লওক হোমৱৰ্ক দিয়ে, সেই হোমৱৰ্কখিনিও ধৰি লওক আপোনাৰ কিছুমান ল'ৰা ছোৱালী কি হয়, এতিয়া নকৰোঁ পাছত কৰিম, ঠেলি দিয়ে, মানে বোলে ধৰি লওক যিটো সময় তেওঁলোকে স্কুলৰ পৰা অহাৰ পাছত ধৰি লওক আধা ঘণ্টা সময় দি ধৰি লওক কৰিব পৰা এটা টাইম আছিলে, নহয় বোলে ৰাতিকেহে কৰিম, তেনেকুৱাত ৰাতিলৈ যদি ঠেলি দিয়ে, আৰু ৰাতি সেইকণ সময়ত যদি টোপনি ধৰে বা আপোনাৰ শুই থাকে, তেতিয়া কি হয়, আপোনাৰ সেই হোমৱৰ্কটো পেণ্ডিং থাকি গ'ল,
থাকি যোৱাৰ কাৰণে কি হয়, পিছদিনাখন ছাৰ বাইদেউসকলৰ পৰা কি হয়, গালি শুনিব লগা হয়, মাৰ খাব লগা হয়, কিবা কিবি। মানে সেইটো এটা ছাৰ বাইদেউসকলে মৰাটোতো বা সেইটো মাৰিবই ধৰি লওক, বা সেইটো যি গালি দিলেই, কিন্তু এইটো নিজৰ লছ। গতিকে তেনেকুৱা ধৰণৰ ভুলবিলাক কৰিব নালাগে। মানে আজি এই বস্তুটো মানে এই বিষয়কেইটা মই কেলৈ কৈছোঁ, এইকেইটা কমন, মানে প্ৰায় মানুহৰ ক্ষেত্ৰত আজিকালি এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক থাকে। এনেকুৱা ধৰণৰ বিষয়ৰ ক্ষেত্ৰত আপোনাৰ এই মানে ঠেলি দিয়া, যিটো ইংলিছত যিটো প্ৰকাষ্টিনেশ্যনৰ যিটো কথা ক'লোঁ মই, ঠেলি দিয়া এই বস্তুটো থাকে, যিটো আপোনাৰ কি হয়, মানে আপোনাৰ জীৱনত কিছুমান বাধা আনিব পাৰে নিজৰ মানে জীৱনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত। গতিকে এই বস্তুখিনি অলপ চালি জাৰি চাব। আৰু নিশ্চয় আপোনালোকে যদি ধৰি লওক, মোৰ হিচাপত ধৰি লওক আপোনাৰ কি হয়, এই বস্তুকেইটাত গুৰুত্ব দিলে ভাল হ'ব। আৰু এনেকুৱা ধৰণৰ গুণবিলাক যদি আছে, আৰু যদি মই ধৰি লওক যিকেইটা ক'লোঁ বিষয়, আৰু তাৰ উপৰি যদি এক্সট্ৰা আপোনালোকে ভাবি চাব, আৰু এক্সট্ৰা বিষয় যদি কিবা তেনেকুৱা থাকে, ধৰি লওক বহুত আছে। ধৰি লওক মই এইকেইটাত থুলমূলকৈ 7-8টা পইণ্ট মই ধৰি লওক ক'লোঁ, তেনেকুৱাও বহুত আছে। কিন্তু আপোনালোকে ধৰি লওক সেইবিলাক চালি জাৰি চাই এনেকুৱা ধৰণৰ সেইবিলাক বাদ দিব লাগে। গতিকে মই আজি ক'বলগীয়া ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত ধৰি লওক ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো আচলতে মোৰ আগৰ 2টা ভিডিঅ' বনাইছিলোঁ জীৱন গাঁথনিৰ ওপৰত। এইটো জীৱন গাঁথনিৰ ওপৰতে হয় আচলতে বস্তুটো, খালি মই এটা বিষয় লৈ বস্তুটো হেৰি কৰিছিলোঁ। মানে বিষয়টো জীৱন গাঁথনি বুলিয়েনো কিমান ধৰি লওক টাইটেল দি ধৰি লওক হেৰি কৰিম, কিন্তু এইটো মানে ধৰি লওক এটা বিষয় যে প্ৰকাষ্টিনেশ্যনৰ ওপৰত এটা ধৰি লওক বিষয় বুলি মানে হেৰি কৰি লৈ গুণৰ ওপৰত মানে মই ভিডিঅ'টো বনালোঁ। গতিকে আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।